বিহুৰ সুৰটো দাঙি ধৰিবলৈ পাৰিলে ভাল আছিল, সেইটো ময়ো ভাবিছোঁ, কিন্তু উপায় নাই। তথাপিও এই বিহুটোক বিহুৰ গান গাব নোৱাৰিলেও, বিহুৰ সম্পত্তি ক'ব নাজানিলেও, যেনেকুৱা সকলো অসমৰ মানুহে বিহুটো ভাল পায়, বিহুৰ সময়ত নাচ গান গাবলৈ ভাল পায়, নিজৰ অন্তৰৰ কথা আনক ক'বলৈ ভাল লাগে বা প্ৰকাশ কৰাৰ সুযোগটো লয়। ঠিক তেনেকৈয়ে ময়ো আপোনালোকৰ আগত নেজেনালিও ঠিক তেনেকৈ ভাবিছোঁ বৰ্তমান সময়ত। শ্ৰদ্ধাৰ ৰাইজ, মই বিহুৰ গীত গান গাবলৈ নাযাওঁ, তথাপিও আপোনালোকৰ দুই আষাৰমান কথাৰে বিহু নহালেও নতুন গীতৰ কথাৰে বিহুৰ যি আগমন বা বৰ্তমান সময়ত যি বিহুৰ সময়, এই বিহু আদৰিবলৈ লৈছোঁ একদমবাৰে এই দুই কথাৰ মাজেৰে বা ভাষাৰে। শ্ৰদ্ধাৰ ৰাইজ, তাতে মোৰ ভুল হ'বও পাৰে, যিহেতুকে মোৰ গীত গাৱাৰ অভ্যাস নাই, মই গীতটো গাবলৈ নাজানোৱে, তথাপি গীতটো ভাল পাওঁ বাবে, বিহুটো মই ভাল পাওঁ বাবে, ভাল পাওঁ বুলি মই ক'বলৈ ওলাইছোঁ। কোনেও বিহুটো ভাল নাপোৱা জানো? বিহু ভাল নাপোৱা মানুহ ওলাব জানো? নিশ্চয় নোলাব। সেই গতিকে বিহুটোক ময়ো নিজেই যিহেতুকে ভাল পাওঁ বুলি ক'বলৈ ওলাইছোঁ। বিহুৰ শব্দটোক লৈহে মই বিহুৰ গীত গাবলৈ লোৱা বুলি মই নিজকে ভাবি নতুন গীত গাবলৈ ওলাইছোঁ। এনে খিলামান কথাৰ মাজেৰে মই গাবলৈ ওলাইছোঁ। বিহু বিহু ও মোৰ বিহু, তুমি যে মোৰ মৰমৰ বিহু, ও বিহু তুমি যে মোৰ মৰমৰ, ও মোৰ বিহু বিহু বিহু। শ্ৰদ্ধাৰ ৰাইজ, মই এইখিনিৰ কথাৰে বিহুটোক মই আদৰণি জনাই আজিৰ এই মঞ্চখনক